কৈছিলোঁ আৰু সেই সংস্কৃতিৰ কথাখিনি ক'বলৈ যাওঁতে যে আমাৰ ভাৰতীয় সংস্কৃতিৰ পাঠটোত থকা ভাৰতীয় সংস্কৃতি নামৰ পাঠটোত থকা যিখিনি নেকি সংস্কৃতিৰ উপাদান সেইখিনি আগত আমি কৈছিলোঁ সেইখিনিক আজি আমি আলোচনা সেয়া হৈছে কি পাইছিলোঁ সংস্কৃতিৰ উপাদান সেয়া হৈছে কি যে ভাৰতীয় সাহিত্য, ভাৰতীয় সংগীত, ভাৰতীয় চিত্ৰশিল্প, ভাৰতীয় স্থাপত্য ভাস্কৰ্য, ভাৰতীয় ধৰ্ম আৰু ভাৰতীয় দৰ্শন। এই গোটেইখিনি লগ লাগি কি হৈছে যে আমি প্ৰথম পাঠটোতে এটা বাক্য কি আছে যে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু বা সমন্বয়ৰ সংস্কৃতি। গতিকে সমন্বয় ক'ত ক'ত ঘটিছে এতিয়া তেনেকৈ সাহিত্যৰ কথা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে কি দেখা পাম যে আমাৰ ভাৰতীয় সাহিত্য হৈছে কি যে আমি হৈছে আদিকাব্য ৰামায়ণ, মহাভাৰত, তাৰ লগতে যিখিনি আমাৰ ভক্তিমূলক কাব্য আছে যে বংগৰ যিখিনি ভক্তিমূলক কাব্য, মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্যবিলাক, আৰু লগতে আমি পাহৰিলে ভুল হ'ব যে সেয়া হৈছে কি যে কবিৰাসৰ যিখিনি দোহা আৰু আমাৰ অসমৰ দুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা সেয়া হৈছে আমাৰ ভাৰতীয় সাহিত্যৰ মূল সম্পদ। সংগীতৰ কথা ক'বলৈ গ'লে ভাৰতৰ উত্তৰ ভাৰতৰ যেতিয়া সংগীত, উত্তৰ ভাৰতৰ সংগীতত কৈছে যে উচ্চাংগ সংগীত, উচ্চাংগ মানে হৈছে ধ্ৰুপদী মানে ক্লাছিকেল, কিন্তু সেই সংগীতৰ উচ্চাংগ সংগীতত কৈছে ভাৱৰ গাম্ভীৰ্য আছে, কিন্তু ভাৱৰ গাম্ভীৰ্যৰ লগতে মাজে মাজে কি আছে ঠায়ে ঠায়ে পুৰণীয়া মন দেখিবলৈ পোৱা যায়, যাক নেকি আমি কৈছোঁ যাক কোৱা আমাৰ লোকসংগীত। পিছৰ যিটো উপাদান হৈছে যে চিত্ৰশিল্প, যে ভাৰতীয় চিত্ৰশিল্পৰ কথা ক'বলৈ গ'লে আমি যাব লাগিব যে অজন্তা গুহাত যিবিলাক চিত্ৰশিল্প আছে, চিত্ৰকলা আছে, সেই ছবিবিলাকতকৈ আমি দুই ধৰণৰ আমি ছবি দেখা পাওঁ। এক ধৰণৰ ছবি হৈছে কি যে সেয়া হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। লগতে যে আমি এই চিত্ৰশিল্পৰ কথা ক'বলৈ যাওঁতে ৰাজপুত চিত্ৰশিল্প আৰু মোগল চিত্ৰশিল্পৰ কথা আমি পাহৰি গ'লে কিন্তু ভুল হ'ব দেই। এই মোগল আৰু ৰাজপুত চিত্ৰশিল্পই কি কৈছে আমাৰ ভাৰতীয় চিত্ৰশিল্পক এটা সৰলতা আনি দিছে। পিছৰ উপাদান হ'ল স্থাপত্য আৰু ভাস্কৰ্য। স্থাপত্য ভাস্কৰ্যৰ কথা ক'বলৈ গ'লে আমি কি দেখা পাম যে আমাৰ উত্তৰ ভাৰতৰ যি ভাস্কৰ্য দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ লগত মিল নাই। কেনেকৈ হৈছে যে আমাৰ উত্তৰ ভাৰতৰ ভাস্কৰ্যসমূহত আছে কি যে সেয়া হৈছে কি বৃত্ত আৰু যাক কোৱা হৈছে ৰেখা। দক্ষিণ ভাৰতৰ পোৱা যাব কি যে সৰল ৰেখা আৰু কোণ নিৰ্বিশালত আছে, আৰু লগতে যিটো কথাৰ কাৰণে দক্ষিণ ভাৰতত আমি কি পাম যে কাঞ্জীধাম নামৰ যিটো মন্দিৰ আছে 1000টা স্তম্ভ আছে, কিন্তু ইটো খুটাৰ লগত ইটো খুটাৰ আৰু ইয়াতে কি হৈছে আমাৰ ইছলামীয় যি নেকি ভাস্কৰ্যৰ কিন্তু ইয়াতে প্ৰভাৱ পৰিছে বাবৰৰ ৰামত, য'ত কি পাওঁ আমি যে তাতে সৰলতা আৰু সূক্ষ্মতা। তাৰপিছত আমাৰ উপাদান ধৰ্ম। আমাৰ জানোৱেই যে আমি আগত অৰ্থই কৈছোঁ যে ভাৰত এখন হৈছে ধৰ্ম নিৰপেক্ষ দেশ, তাহানিৰ পৰা আমাৰ ভাৰতৰ ধৰ্ম কি আছে ইয়াতে অনাৰ্যসকলক আৰ্যকৰণ কৰা হৈছে, যে দ্ৰাবিড়সকলক আৰ্যকৰণ কৰা হৈছে, যেনেকৈ ধৰি কৈছে অনাৰ্যসকলৰ দেৱতা শিৱক আৰ্যকৰণ কৰা হৈছে, অনাৰ্যসকলৰ দেৱী কামাখ্যাক কি হৈছে কালী বা দুৰ্গাৰ পূজা কৰা হৈছে। ধৰ্মৰ যি ব্যক্তি কৰা আছে যে অনাৰ্য পুৰোহিতক আৰ্যকৰণ কৰা হৈছে, যেনেকৈ আমাৰ কামাখ্যাৰ যি নেকি পুৰোহিত আছিলে গাৰো। ইয়াৰ পিছত আমি যাম দৰ্শনৰ কথা ক'বলৈ গ'লে আমাৰ ভাৰতীয় যি দৰ্শন তাত কি আছে আধ্যাত্মিকতা আছে। আধ্যাত্মিকতা কেনেকুৱা ধৰণৰ কথা হৈছে য'ত নেকি কোৰাণৰ যি ছবিবাদ, যে কোৰাণৰ ছবিবাদ আৰু ভাৰতৰ যি আধ্যাত্মিকতাবাদ দুয়োটা একেলগে লগ হৈছে। যিটো কথাৰ কাৰণে কি হৈছে সেই ছবিবাদৰ দৰ্শনে ইছলামৰ দৰ্শনে কি কৰিলে আমাৰ ভাৰতত গণতন্ত্ৰৰ সৃষ্টি কৰিছে। এইকেইটা হৈছে আমাৰ উপাদান। গতিকে আমি ইয়াৰ পৰা কি দেখা পাওঁ যে ভাৰতীয় সাহিত্য, ভাৰতীয় সংগীত, ভাৰতীয় চিত্ৰশিল্প, ভাৰতীয় স্থাপত্য ভাস্কৰ্য,
ধৰ্ম দৰ্শন এই গোটেইখিনিয়ে লগ লাগি আমাৰ ভাৰতীয় সংস্কৃতি আৰু সেই ভাৰতীয় সংস্কৃতি হৈছে আমাৰ সমন্বয়ৰ সংস্কৃতি আজিলৈ আমি ইমানতে পাঠ সামৰিম পিছৰ পাঠত এইবিলাকৰ প্ৰশ্নসমূহ আলোচনা আজিলৈ ধন্যবাদ